চুলিটো ষ্ট্ৰেইটেই ন নিজৰ? এনেকুৱাই আৰু মানে আগতে কৰিছিলোঁ বাৰু তুমি হেৰি কৰিছিলোঁ স্পৰ্ণিং লাষ্ট এবাৰ কি কৰিছিলোঁ কেৰাটিন কেৰাটিনো নহয় আৰু বটক্স আৰু ৰাখি আছিলোঁ সেইটো কৰাৰ পিছত বহুত মানে কিয় বটক্স কৰিছিলে? ইয়াৰফল হৈছিল মোৰ কিন্তু বহুত অলপ হৈছে বাৰু, ইমানো নাই হোৱা। মোৰ বহুত বেছি হ'ল মই স্মুথনিংটোৱে ভাল পাইছিলোঁ তাতকৈ বাবা বাবা কিমান পাৰ্চেণ্ট হৈছে 35 তুমি ৰাখি দিয়া অকণমান 10 মিনিটত হৈ যাব তুমি ৰাখাচোন টিভি চোৱা অলপ চুলিটো ষ্ট্ৰেইটেই ন নিজৰ? এনেকুৱাই আৰু মানে আগতে কৰিছিলোঁ বাৰু তুমি হেৰি কৰিছিলোঁ স্পৰ্ণিং লাষ্ট এবাৰ কি কৰিছিলোঁ কেৰাটিন কেৰাটিনো নহয় আৰু বটক্স আৰু ৰাখি আছিলোঁ সেইটো কৰাৰ পিছত বহুত মানে কিয় বটক্স কৰিছিলে? ইয়াৰফল হৈছিল মোৰ কিন্তু বহুত অলপ হৈছে বাৰু, ইমানো নাই হোৱা। মোৰ বহুত বেছি হ'ল মই স্মুথনিংটোৱে ভাল পাইছিলোঁ তাতকৈ হৈছে ন? খোপাটো লৈ আহিবি ইয়াত এটা পিন মাৰিলে ভাল হ'ব নেকি বাৰু অঁ মাৰিব লাগিব নাছিলে লৈ না অঁ খোপাটো অকণমান বেক চাইডৰ পৰা লওঁ বেক চাইডৰ পৰা লওঁ इसीलिए बंजी जंपिंग करते टाइम रस्सी काट रहे बंदे पर आंख बंद करके विश्वास करना चाहिए, वरना इस लड़की के ही जैसा हाल होगा। क्योंकि जब ये रस्सी काटते हुए देख बार बार घबरा रही थी, तो इसने इससे मजा लेना चाहा और जानबूझ के धागा का एक एक लेयर हटाने लगा ताकि इसका दिल का धड़कन तेज कर सके। क्योंकि जब तक इसे एहसास हुआ कि अभी काफी धागा काटने बाकी है, तभी अचानक सारा काट दिया, जिसके बाद छूट कर सीधा पानी के पास जा। इसीलिए बंजी